ফল পালোঁ আহি আমি বহুতেই খুচৰি বন্ধ কৰ মই ডক্টৰ বেজ বৰুৱা ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ডক্টৰ বেজ বৰুৱা চাবলৈ যাই আছোঁ আমি বিজয়নগৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেকুৱা পায়, কেনেকুৱা লাগে চিনেমাখন চাই আপোনালোকক জনাম শেষলৈকে। ভিডিঅ'টো শেষলৈকে চাওক। ধন্যবাদ। হলত হল পালোঁ আহি আমি ভিতৰত যাম। কোনকে অপেনিং কৰিছে আজি এইটো হলটো। ডক্টৰ বেজ বৰুৱা আৰম্ভ হৈ গ'ল। নমস্কাৰ মই ডক্টৰ বেজ বৰুৱা How strange. আপুনি এখেতক চিনি পোৱা নাই ভালদৰে মন কৰক শান্তনু চৌধুৰী এই আধা জ্বলা মুখখন চিনিবলৈ চেষ্টা কৰক মনত পৰা নাই এখেত জুবিনদাৰ গ্ৰেণ্ড এণ্ট্ৰি এয়া চাওক আপোনালোকে কিবা হওক ন জুবিনদাৰ এক্টিং চাব লগা আৰু বহুতে জুবিনদাৰ কাৰণে চিনেমাখন চাবলৈ আহিব। চিনেমাখন চাই সঁচাকৈ আপোনালোকে ভাল পাব। এবাৰ আহি চাব মোৰ হ'লে। নামটো শুনিছ নিশ্চয় ঐ কোন হয় তই মই ৰহমত মিয়া মোক থানাত নেকি আইঅ ইমান মন লগাইতো চুই চাওক চাওকচো মই দেখাওঁ তোক থানাত নিম বুলি কোনে ক'লে থানাত নিম বুলি মই কোৱা নাই নহয় তোক মই ইয়াতে মাৰি থৈ যাম ইণ্টাৰভেল দিলে মানুহ সিমান হোৱা নাই যিমান আশা কৰিছোঁ। নতুনকৈ হৈছেতো চিনেমা হলটো, মানুহে চাগে গমেই পোৱা নাই চিনেমা হল যে বিজয়নগৰত খুলিছে। নাচিব জানো চাহ নাচিব বন্ধ কৰ এইবিলাক বহুতেই খুচৰি বন্ধ কৰ কিবা অলপ কথা পাতিম বুলি ভিডিঅ'টো অন কৰিছিলোঁ, ইণ্টাৰভেল শেষে হৈ গ'ল। ছেকেণ্ড হাফ আৰম্ভ হৈ গ'ল, আমাৰ লগত প্ৰেংক হৈ গ'ল। কি কৰিম উপায় নাই। আপোনালোকে যদি চিনেমাখন চাম বুলি ভাবে আপোনালোকে আহিব পাৰে আৰু চিনেমা বিজয়নগৰত লাগিছে, ছয়গাঁৱত হ'ব চলিব। এনেকৈ চাওঁতে চাওঁতে চিনেমাখন শেষে হৈ গ'ল। মানে অসমীয়া চিনেমাৰ নতুন ধাৰা আহিছে আৰু আগত ইয়াতকৈ আৰু উন্নত চিনেমা দেখিবলৈ পাম বুলি আশা কৰিছোঁ আমি পিছলৈ। আপোনালোকে যদি চাব বিচাৰে এনেকৈ অসমীয়া চিনেমাক আমি ছাপোৰ্ট নকৰিলে কোনে কৰিব আৰু আহিব আপোনালোকেও। বিজয়নগৰৰ চিনেমা হলটো আগতকৈ বহুত ধুনীয়াকৈ বনাইছে আৰু মানে চাবলগীয়া কৰিছে। আপোনালোকে বেছি দূৰত যদি যাবলৈ টান পায় ইয়াতে ওচৰতে বিজয়নগৰত আহি আপোনালোকে চিনেমাবোৰ উপভোগ কৰিব পাৰিব। বিভিন্ন ধৰণৰ চিনেমা লাগি থাকে। এতিয়া অকণমান দেৰি হৈছে তাৰমানে সেইকাৰণে ৰাতি আহিব আৰু কথাখিনি দেখাব নোৱাৰিলোঁ। এতিয়া এইটোৱে বিজয়নগৰৰ চিনেমা হলটো। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু বিজয়নগৰত চাব পাৰিব চিনেমা আজিৰ পৰা ষ্টাৰ্টিং কৰিছে। আজি 3 তাৰিখ। পাপু কেনেকুৱা লাগিল চাই? একদম বঢ়িয়া। প্ৰণৱ কেনেকুৱা লাগিল চাই? কমল কেনে লাগিল? আপোনালোকে যদি চাব বিচাৰে কালি আহিব পাৰিব। কালিও প্ৰথম শ্ব'ত দেখাব ডক্টৰ বেজ বৰুৱা। এতিয়া মেইন কথাটোলৈ আহিছোঁ, যাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ইমানলৈকে চালে। মানে চিনেমাখন কেনেকুৱা লাগিল? চিনেমাখন অসমীয়া চিনেমা হিচাপত তাৰমানে ধুনীয়া হৈছে আৰু নিপন গোস্বামীদেৱৰ মানে যিখিনি মানে আৰু পাঠ আছে আৰু অকণমানেই আছে, কিন্তু তেখেতৰ পাঠখিনি চাবলগীয়া হৈছে। আৰু আগৰ যিখন ডক্টৰ বেজ বৰুৱা চিনেমাখন আছে সেইখনৰো অকণমান তাৰমানে দেখুওৱা হৈছে আৰু ইয়াতে। আপোনালোকে যদি ডক্টৰ বেজ বৰুৱাখন চোৱা নাই এবাৰ ইউটিউবত চাই ল'ব পাৰে আপোনালোকে কেনেকুৱা সেইখন চিনেমা। সেইখনৰ নিচিনা কাহিনীটোত তাৰমানে সামঞ্জস্য অকণমান আছে। আপোনালোকে যদি সেইখন চিনেমা চোৱা নাই সেইখন চাই ল'ব পাৰে একবাৰ। বাকী মেইন কথা হ'ল ডক্টৰ বেজ বৰুৱা 2খন। ডক্টৰ বেজ বৰুৱা 2খন চাই মানে মোৰ মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে ধুনীয়া হৈছে। আপোনালোকে যদি অসমীয়া ভাল চিনেমা চাম বুলি আশা কৰি আছে তেতিয়াহ'লে এইখন বেষ্ট চিনেমা আৰু আপোনালোকে চাব পাৰে। বাকী মই আৰু কি ক'ম, সেনেকুৱা চিনেমা আমি দৰ্শক হিচাপে চাওঁ, সিমানটো চিনেমা মানে টেকন'লজিৰ ওপৰত আমাৰ সিমান নলেজ নাই, তাৰ কাৰণে বিশেষ ক'ব নোৱাৰোঁ।
বাকী আপোনালোকে চাব, চাই নিশ্চয় ভাল পাব। আপোনালোকে যদি চিনেমা হলত চিনেমাখন চাবলৈ যায় মানে আপোনালোকৰ পইচাৰ অথলে নাযায় আৰু আপোনালোকৰ টকাখিনি তাৰমানে সৎ কামতে ব্যৱহাৰ হ'ব। সেইকাৰণে আপোনালোকে নিশ্চয় চিনেমা হলত যাওক, চিনেমাখন চাওক। অসমীয়া চিনেমাক আমি ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে আমাৰ অসমীয়া চিনেমা চলচ্চিত্ৰ জগতখন উন্নতিৰ পথত আগুৱাই যাবলৈ সহায় হ'ব। গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে। যদি ইমানলৈকে চাই ভিডিঅ'টো ভাল পালে আপোনালোকে অকণমান লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাকী আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই।